তো এয়া আমি এতিয়া মাংসত জাবৰং দিম। ৱেলকাম বেক টু দি চেনেল এভৰিৱান। আজিৰ ভিডিঅ'টো হঠাৎ বনোৱা গ'ল, কোনো ধৰণৰ বিশেষ প্ৰিপেৰেশ্যন নাছিলে ভিডিঅ'টো বনোৱাৰ, কিন্তু এডিটিঙৰ সময়ত মই অনুভৱ কৰিলোঁ যে এই ভিডিঅ'টোৰ বিশেষভাৱে কোনো ইন্ট্ৰ'ই নাই, মানে কোনো আৰম্ভণিয়েই নাই এই ভিডিঅ'টোৰ। তো এইখিনিতে মই কৈ দিব বিচাৰিছোঁ যে আজিৰ ভিডিঅ'টো হ'ব আসান তৰিকাত, ঘৰুৱা তৰিকাত আপুনি কিদৰে পাৰ মাংস বনাব সেই বিষয়ে আজিৰ এই ভিডিঅ'টো চাবলৈ পাব। তো ভিডিঅ'টো চোৱাৰ আগতে এটা অনুৰোধ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব, আৰু এতিয়া ভিডিঅ'টো এনজয় কৰক। ৰেডি, তো এয়া আমি মাই মছলাখিনি ৰেডি কৰি ল'লোঁ। তো এই কেৰাহীত আমি তেল ইতিমধ্যে দি দিলোঁ। তেল অকণ গৰম হ'ব ধৰিছে। তো তেল আমাৰ ইতিমধ্যে গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে পিঁয়াজ দি দিম। একদম পুৰা গৰম তেল ছিটিকি আহিছে। তাৰপিছত এয়া আমি এতিয়া পিঁয়াজখিনি অকণমান লাৰি দিম। এতিয়া আমি গোটা নহৰু এটা ইয়াতে দি দিম। দি দিলোঁ। এতিয়া আলুখিনি আমি এটা ফ্ৰাই হ'বৰ কাৰণে দি দিম। দি দিলোঁ। এতিয়া আমি হালধি দিম। এতিয়া আমি দি আছোঁ উতলা গৰম পানী, আগতে উতলাই থোৱা গৰম পানী।
আমি একেবাৰে এইখিনি আমাৰ আগতে ৰেডি কৰি থোৱা ইয়াত আছে জিৰা গোলমৰিচ প্লাছ নতুন বস্তু এটা আপোনালোকক কৈছোঁ সেইটো হৈছে জাবৰং